কোনো যাতে সুইচাইড নকৰে, কোনো যাতে একো ষ্টেপ নলয়, একো বেয়া ষ্টেপ নলয়, সেইকাৰণে মই এই ভিডিঅ'টো বনাবলগীয়া হ'ল। আপোনালোকে কেনেকে ক'ব পাৰে তেওঁলোকৰ 10 বছৰ জেল হ'ব, তেওঁলোকৰ লাইফ টাইম ইম্প্ৰিজনমেণ্ট হ'ব? আপোনালোক কি জাজ হয় নেকি? আপোনালোক কি কোৰ্ট হয় নেকি? নিজকে কি আপোনালোকে কোৰ্ট বুলি ভাবিছে নেকি? বেইলেবল মানে থানাত বেল দিব পাৰে, সেইটো বুজায়। নন বেইলেবল মানে কোৰ্টত বেল হ'ব। নমস্কাৰ, মই আজি অসমৰ গৰু ষ্টুপিড কিছুমানৰ কাৰণে মাষ্টৰ বনি আহিছো। যিসকলৰ ঘৰৰ মানুহ এতিয়া জেলত আছে, যিসকল পত্নীৰ এতিয়া হাজবেণ্ড জেলত আছে, এতিয়া কিন্তু কিছুমান মানুহে ভয় খুৱাব এৰা নাই। তেওঁলোকে নিউজত বাইট দি আছে যে নন বেইলেবল ছেকশ্যন হয়, তেওঁলোকৰ কেনেকে বেইল হ'ব, তেওঁলোক সদায় জেলত থাকিব, তেওঁলোকৰ লাইফ টাইম ইম্প্ৰিজনমেণ্ট হ'ব, তেওঁলোকৰ 10 বছৰ জেল হ'ব। এইবোৰ যে আপোনালোকে নিউজত কৈ যে ভয় খুৱাই আছে, এতিয়া যদি আৰু কোনোবাই এই ভয় খাই পেলাই যদি সুইচাইড কৰে, তাৰে দায়টো কোন হ'ব? আপোনালোক হ'ব নেকি দায়টো? আপোনালোকে কেনেকে ক'ব পাৰে তেওঁলোকৰ 10 বছৰ জেল হ'ব, তেওঁলোকৰ লাইফ টাইম ইম্প্ৰিজনমেণ্ট হ'ব? আপোনালোক কি জাজ হয় নেকি? আপোনালোক কি কোৰ্ট হয় নেকি? নিজকে কি আপোনালোকে কোৰ্ট বুলি ভাবিছে নেকি? বেইলেবল ছেকশ্যন, নন বেইলেবল ছেকশ্যন কি হয় আগতে ভালকৈ পঢ়ি ল'ব। পঢ়ি পালে নিউজত বাইটবোৰ দিব। আপোনালোকৰ ইণ্টাৰভিউবিলাক চাই পেলাই গম পায় আপোনালোক কিমান অলগদ্ধ, কিমান গৰু, কিমান ষ্টুপিড আপোনালোক। বেইলেবল মানে থানাত বেল দিব পাৰে, সেইটো বুজায়। নন বেইলেবল মানে কোৰ্টত বেল হ'ব। সেইখিনিও যদি আপোনালোকে বুজি নাপায় পালে উল্টা পুল্টা ষ্টেটমেণ্ট দি থাকে, আৰু তাৰ পাছত আপোনালোকৰ এইবোৰ উল্টা পুল্টা ষ্টেটমেণ্ট শুনি পালে আৰু যদি কোনোবাই সুইচাইড কৰে, তেতিয়া কেছটো কাৰ ওপৰত হ'ব? ছেকশ্যন 306 IPC কাৰ ওপৰত লাগিব? আপোনালোকৰ ওপৰত লাগিব। সেইকাৰণে উল্টা পুল্টা বাইট দিয়াৰ আগত ভালকৈ একদম পঢ়ি ল'ব, পঢ়ি পালেহে বাইটবোৰ দিব। বেইলেবল আৰু নন বেইলেবলৰ মিনিংটো কি হয় সেইটোৱে আপোনালোকে ভালকৈ নাজানে। শুনিলে আৰু ক'ৰবাত আৰু নন বেইলেবল বুলি, নন বেইলেবল মানে বেল নহয় আৰু শুনিলে আৰু তাৰ পাছত দি দিলে একদম ইণ্টাৰভিউ, যিহে একদম যি টি বকি দিলে। মানুহৰ কি ৰিয়েকশ্যন হ'ব, মানুহে কি ভাবিব, মানুহে ভয় খাব, ভয় নাখাব, সেইবোৰ আপোনালোকে একো চিন্তা নকৰে, কিন্তু ইণ্টাৰভিউ দি দিয়ে। প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, হাঁহি উঠে মানে কি জানেনে? সেইকাৰণে ৰিকুৱেষ্ট মোৰ ফালৰ পৰা যে আপোনালোকে প্লিজ পঢ়ি ল'ব। পঢ়ি শুনি পালেহে মানে এইবোৰ নিউজত আহিব। আৰু তাৰে ওপৰত কিছুমান মানুহ ওলায় যোনবোৰে কয় বেল নহ'বই। আপোনালোক কি কোৰ্ট হয়? আপোনালোক জাজ হয়? যি হয়, যিটো কাম কৰি আছে সেইটো কামে ভালদৰে কৰক, বুজিছেনে? নিজকে জাজ কোৰ্ট বুলি নাভাবিব। মোৰ এই ভিডিঅ'টো চাই পেলাই যদি কোনোবাই কমেণ্ট বক্সত যদি উল্টা পুল্টা কমেণ্ট কৰে, তেতিয়াতো মই গম পামেই আৰু আপোনালোকৰ যে সেই গাধকেইটাৰ মাজত আপোনালোকো এটা গাধ। চৰকাৰৰ কাম হ'ল আমাক ৰক্ষা কৰা, এনি টাইম আমাক ভয় খুৱাই থকাটো কাম নহয়তো। 18 বছৰৰ আগত বিয়া হোৱাটো আমি ছাপোৰ্ট নকৰোঁ, কিন্তু মহিলা এগৰাকী সুইচাইড কৰি ল'ব ভয় খাই পেলাই, সেইটোও ছাপোৰ্ট নকৰোঁ। কাৰোবাৰ সংসাৰ ভাঙি যাব, সেইটোও ছাপোৰ্ট নকৰোঁ। আপোনালোকে কোৰ্টত কি ৰিপ্লাই দিব যেতিয়া কোৰ্টে আপোনালোকক সুধিব যে ঘটনাটো হৈছিলে 10 বছৰ আগত, 5 বছৰ আগত, এই মাজৰ সময়খিনি আপোনালোকে কি কৰিলে? এই মাজৰ সময়খিনি আপোনালোকে একশ্যন একো নাই লোৱা কিয়? তেতিয়া আপোনালোকে কি ৰিপ্লাই দিব? আপোনালোকৰ সেই ৰিপ্লাইটোৰ কাৰণে মই ৰখি আছো এতিয়া। আপোনালোকে কি ৰিপ্লাই দিয়ে? যদি ইমান সাহস আছে এটা নিউজ দিয়ক না। মই নিউজত শুনিব বিচাৰোঁ যে আপোনালোকে কি ক'ব। সেই গেপখিনি, সেই যে মাজৰ যে ইমানখিনি বছৰ আপোনালোকে একো একশ্যন নল'লে, সেই মাজৰ বছৰখিনি আপোনালোকে কি দিব, কি ৰিপ্লাই দিব? সেই ৰিপ্লাইটোৰ কাৰণে মই ৰৈ আছো। এতিয়াৰ পৰা আপোনালোকে যেতিয়াই নিউজত আহে, নিউজত অহাৰ আগত সেই টপিকটো অলপমান পঢ়ি শুনি পেলাই আহিব। এতিয়া যেনেকে বেইলেবল নন বেইলেবলৰ কথা কৈ আছে, কিন্তু যোনটো কথা আপোনালোকে একো নাজানে, নেক্সট টাইমৰ পৰা অলপমান পঢ়ি শুনি আহিব। কাৰণ আপোনালোকে একো নাজানাকে ইণ্টাৰভিউ দি দিব, তাৰপাছত কোনোবা মানুহে ভয় খাব। ভয় খাই পালে যেনেকে আগতে যেনেকে হ'ল সুইচাইড কৰি ল'লে, এতিয়াও যেনে নতুনকে কোনো সুইচাইড নকৰে, গম পাইছেনে? কাৰণ এই আগৰ সুইচাইডটোৰ দায় আপোনালোক, আৰু নতুনকৈ যদি এনেকুৱা কিবা ঘটনা ঘটে তেতিয়াও আপোনালোকে দায়। কোনো যাতে সুইচাইড নকৰে, কোনো যাতে একো ষ্টেপ নলয়, একো বেয়া ষ্টেপ নলয়, সেইকাৰণে মই এই ভিডিঅ'টো বনাবলগীয়া হ'ল। কাৰণ আপোনালোকেতো যধে মধে যি মন যায় কৈ আছে, একো আপোনালোকে ভাবাই নাই যে মানুহে কি ভাবিব, মানুহৰ কি ৰিয়েকশ্যন হ'ব। সেইকাৰণে এইবোৰ কথা একদম কিবা এটা কোৱাৰ আগত অলপমান ভাবি চিন্তি ক'ব, আৰু পঢ়ি শুনি পালেহে ক'ব।